অসম সৰ্বশিক্ষা অভিযান মিছন নগাঁও উদ্যোগত খাগৰিজান শিক্ষাখণ্ডৰ সৌজন্যত কাকমাৰী মণ্ডল সমন কেন্দ্ৰৰ ব্যৱস্থাপনাত ৰাইজৰ উৎসৱ 2024 পালন কৰা হয়। ইয়াৰ ছাত্ৰ-ছাত্ৰীসকল সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। আমাৰ টোটেল 11খন বিদ্যালয়ৰ পৰা অহা ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ নিজৰ বিভিন্ন কলা সংস্কৃতি দেখুৱাই, বিভিন্ন সাজপাৰ দেখুৱাই তেওঁলোকে সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। লগতে গাঁৱৰ ৰাইজ অংশগ্ৰহণ কৰিছে, শিক্ষক-শিক্ষয়িত্ৰী অংশগ্ৰহণ কৰিছে। যদিহে অকণোনে ভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে মানুহে মানুহক পিচিব খুজি মানুহে মানুহক কিনিব খুজি মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি দুহাৰিলে ভুল জানো নহব কোৱা সমনীয়া মানুহে মানুহৰ বাবে দুৰ্বল মানুহে যদি জীৱনৰ দুৱাৰ নদী পাৰ হয় তোমাৰে সাহস তুমি হেৰুৱাবানো কি মানুহ যদিহে নহয় মানুহ দানৱ কাহানিও নহয় মানুহ মানুহ যদিহে নহয় মানুহ দানৱ কাহানি
সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অলিখ সহানুভূতিৰে ভাবিব কোনে নোপোৱা সমনীয়া মানুহে মানুহৰ বাবে। শোভাযাত্ৰা সমাপ্তৰ পিছতে লঘু আহাৰ বিতৰণ কৰা হয়। তাৰপিছত কাকমাৰী মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত বিভিন্ন বিদ্যালয় শিক্ষক শিক্ষয়িত্ৰী আৰু CRCৰ সৈতে সমবেত সংগীত গোৱা হয়। তাৰপিছত দলীয় নৃত্য প্ৰদৰ্শনীমূলকভাৱে কৰা হয়। তাৰপিছত আমাৰ চিত্ৰাংকন প্ৰতিযোগিতা হৈ থাকে। চিত্ৰাংকন প্ৰতিযোগিতাৰ পৰিচালকৰ আসনত বহে শ্ৰীযুত পাৰ্থজ্যোতি মুক্তিয়াৰ, এৰাপতি ক্লাষ্টাৰৰ CSC, শ্ৰীযুত উজ্জ্বলজ্যোতি বৰগোহাঁই, জামুগুৰি কুজিদাহ ক্লাষ্টাৰৰ CSC, একক নৃত্য, কবিতা আবৃত্তি আৰু মুকলি কুইজ প্ৰতিযোগিতাৰ পৰিচালকৰ আসন বহে ক্ৰমে শ্ৰীযুত নৰেন ডেকা, মাঝাৰী ক্লাষ্টাৰ CSC, শ্ৰীযুত পৱনজ্যোতি বৰা, চকলাঘাট ক্লাষ্টাৰ CSC, শ্ৰীযুতা তৃষ্ণা শৰ্মা, BRP খাগৈজান ব্লক আৰু মুকলি কুইজ চলাই নিয়ে শ্ৰীযুত মানস প্ৰতিম বৰা, ৰমাকান্ত দেও প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষকে। তাৰ লগতে এখনি প্ৰদৰ্শনী শিক্ষণ সামগ্ৰীৰ প্ৰদৰ্শনীও মুকলি কৰা হয়। অকণ হাতত লৈ থাক, মই এই তাত মানুহ আহিব ন, এতিয়া তাত জমা ল'ম দেই। ইয়াত লৈ থাকিলে আকৌ মই ক'ত থ'ম? এই মুখাবোৰ স্কুলত মানে হেৰি হৈছিলে, এই মুখাৰ ওপৰত এই বনোৱাৰ পৰা এটা কৰ্মশালা হৈছিলে, সেই তাৰে ষ্টুডেণ্টে ভাগ লৈছিল যে সিহঁতৰ বনোৱা মুখা। কি লগা হ'ল নিমৰি বাইদেউ? লৈ আছেনে মই ইয়াত ধুনীয়াকৈ লগাই দিব পাৰিম? তেজহে খাব। বিহু গাব জানো
তোমাৰ অনুপুলি তোমাৰ অনুপুলি এপাৰ অনুপ কৰিম গৈ চালন ঘামে অনুপ তোমাৰ ভাদৰ মাছত ধন মাধন কৰম পূজাত ধন মাধন বজাৱানী ধন মাধন মাদন চাও কালি ভাদৰ মাছত ধন মাধন বজাৱানী ধন ভাদৰ মাছত ধন মাধন মাদন চাও কালি নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰাংশুপ্ৰতিম বৰদলৈ। মই ৰমাকান্তদেৱ প্ৰাথমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ। মই কবিতা আবৃত্তি কৰিবলৈ লোৱা কবিতাটিৰ শিৰোনাম মাহীদেৱৰ পুতলা। কবি নিৰ্মল প্ৰভা বৰদলৈ। মাহীদেৱৰ পুতলা, আমাৰ ওচৰতে মাহীদেৱৰ ঘৰ। মাহীদেৱৰ পুতলাটিৰ হ'ল এদিন জ্বৰ। জ্বৰ জ্বৰ পানী লগা জ্বৰ, হাঁচি হৈ ডাক্তৰ ডাক্তৰ মাহীদেৱে ক'লে, ডাক্তৰ আনিবলৈ দাদাই লৰ দিলে। দৌৰ 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 টক টক টক, দুৱাৰত ডাক্তৰে কৰে টক টক। পুতলাই ভয় খাই কপে থক থক। ভয় নাই ডাক্তৰে ক'লে, লাহেকৈ পুতলাক বেজী এটা দিলে। আয়ৈ দৰৱ খালে গাখীৰ খালে জ্বৰ। মোৰ নাম শ্ৰী সুপ্ৰিয়া কলিতা। মই ৰমাকান্তদেৱ প্ৰাথমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰী। আবৃত্তি কৰিবলৈ লোৱা কবিতাটিৰ শিৰোনাম অকণমানিৰ প্ৰাৰ্থনা। কবি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। অকণমানিৰ প্ৰাৰ্থনা। পোহৰ দিয়া আৰু পোহৰ দিয়া, মনৰ আন্ধাৰ আঁতৰ কৰি আলোকলৈ নিয়া, সদায় সঁচাত থাকিবলৈ। কেৱল এবিধ বস্তু দেখাব যায় নহয়। ছেটেলাইটটো মহাভাৰততে থাকে। পৃথিৱী গ্ৰেট চাইনা সম্পূৰ্ণ শুদ্ধ উত্তৰ। চীনৰ প্ৰাচীন। তেখেতক পুনৰ এটা কলম আগবঢ়াবলৈ আমি নাচৰ অনুমতি লৈছোঁ। ষষ্ঠৰ পৰা অষ্টমলৈ এবাৰ খেললৈ আহিছে। 5 ছেপ্টেম্বৰ ক্ষমা কৰিম। মোৰ কবিতাৰ শিৰোনাম অকণমানিৰ গান। মা, মই আজি সোণবৰণৰ সপোন দেখিলো। তোৰ আগঠিৰ ৰঙা বাখৰ পাখি পিঠি উৰা দেখিলো। মা, অ মা, তোৰ যে মা ৰঙা বগা হালধীয়া কেশ পচি। প্ৰতিযোগিতাসমূহ চলি থাকোঁতেই মাননীয় কাকৈজান শিক্ষাখণ্ডৰ
প্ৰাথমিক শিক্ষা বিষয়া শ্ৰীযুত এছ জ্ঞানন্দ সিং মহাশয় উপস্থিত হয়। লগতে BRP তৃষ্ণা শৰ্মা বাইদেউ উপস্থিত হৈ তেওঁলোকৰ বহুমূলীয়া বক্তব্য ৰাখে। তাৰপিছত দুপৰীয়া আহাৰ গ্ৰহণ কৰাৰ পিছত কাৰ্যসূচীৰ শেষৰটো কাৰ্যসূচী মুকলি সভা আৰম্ভ হয়। মুকলি সভাৰ সঞ্চালকৰ দায়িত্বত থাকে শ্ৰীযুত বুধিন্দ্ৰ বৰা, জ্যেষ্ঠ শিক্ষক, কহিগুৰি ভালুকমাৰী MV স্কুল। নিৰ্দিষ্ট বক্তা হিচাপে থাকে শ্ৰীযুত লুইত হাজৰিকা, অধ্যক্ষ হাতীচুং মহাবিদ্যালয়। আমন্ত্ৰিত অতিথি হিচাপে থাকে শ্ৰীযুত নয়ন ডেকা, মাজজাজৰি মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক। বক্তা হিচাপে থাকে শ্ৰীযুত চিদানন্দ মহন্ত, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক। তাৰ উপৰিও উপস্থিত থাকে কাগুইজান শিক্ষা খণ্ডৰ উপ পৰিদৰ্শক SR ছাৰ। লগতে থাকে শ্ৰীযুত সাগৰ খাকলাৰী। SR ছাৰে খুব সুন্দৰভাৱে তেওঁ সাৰুৱা ভাষণ ব্যক্ত কৰে। আমাৰ অভিভাৱক বহুত আছে, আমাৰ ল'ৰা ছোৱালী আছে, আমাৰ শিক্ষকসকল আছে। উদাহৰণ এটা মই কেতিয়াবা মিটিং বিলাকত কওঁ, আমাৰ ট্ৰেইনিং বিলাকত কওঁ, আজি যদি আপোনালোকে বহু অভিভাৱকে ভাবিছে মোৰ ল'ৰাটো শিক্ষক হওক, LP বা ME, সহজতে পোৱা এটা চাকৰি আছিল, এটা সময়ত আছিল সহজতে ঢুকি পোৱা চাকৰিটো হ'ল শিক্ষক চাকৰি। এতিয়া সেই শিক্ষক চাকৰিটো কি অৱস্থা হৈছে মই আপোনালোকক উদাহৰণ দি বুজাইছো। আমাৰ টেট টিচাৰ আছে, তেওঁলোকৰ কোৱালিফিকেশ্যন বিলাক চাব, তাত তেওঁলোকৰ একাডেমিক মাৰ্ক বিলাক চাব কি অৱস্থা। মই উদাহৰণ দিছো ডিব্ৰুগড়, আমাৰ ওচৰতে ডিব্ৰুগড় আছে নহয়, ডিব্ৰুগড়ত মোৰ ভাইটিয়ে চায়েন্স টিচাৰ হিচাপে তাত চাকৰি পালে ME স্কুলত। যেতিয়া তেওঁৰ এপইণ্টমেণ্ট 21ত পাইছে, 21ত সোমাইছে, 21ত দিছিল নহয়, 21ত মতে তাত মই লিষ্টখন চাইছিলো, ভাইটি তাত পালে, মই লিষ্টখন চালো। লিষ্টখনত প্ৰথমখন আছে মেৰিট লিষ্ট, তাৰপিছত কাষ্ট হিচাপে ভাগ কৰিছে। তাত মই কাষ্ট বিলাক চালো, চাই দেখো SC কাষ্টৰ যি ৰিকুৱেট মানে যিকেইজন টিচাৰ লোৱা হৈছে SC মেৰিট লিষ্টত নহয়, SC 8জন ল'ৰা ছোৱালী মানে শিক্ষক হিচাপে টেট টিচাৰ হিচাপে নিযুক্তি দিয়া হৈছে। তাত আপোনালোকে চালে গম পাব, তাত SC ছোৱালী নাম আছিল তাইৰ বন্দনা বৈশ্য। তাই হায়াৰ ছেকেণ্ডেৰীত 92% পোৱা আছে, 92 হায়াৰ ছেকেণ্ডেৰীত পাইছে। তৎসত্বেও সি মেৰিট লিষ্টত তাই যাব পৰা নাই। কাষ্টৰ চাপ তেতিয়াহ'লে কিমান লেভেলটোৰ ওপৰত গুচি গৈছে। আমিতো সহজে ভাবি দিছো না গাৰ্জেন হিচাপে, মোৰ ল'ৰাটো কিবাকৈ অলপ ফাৰ্ষ্ট ডিভিজন পাইছেতো, ফাৰ্ষ্ট ডিভিজন ষ্টাৰ নহ'ব, ডিষ্টিংশ্যনৰ মাৰ্কৰ দৰকাৰ হৈছে। তাই হায়াৰ ছেকেণ্ডেৰীত 92, ডিগ্ৰী 71, DLED বা BEdত 81%। তাৰ পিছতো তাই মেৰিট লিষ্টত সোমাব পৰা নাই। আৰু যিজন 8 নম্বৰত আছিল আদৰি বিশ্বাস, মই এইবিলাক কথা চাইছো। মুকলি সভাৰ শেষত বিজয়ী প্ৰতিযোগীসকলক পুৰস্কাৰসমূহ প্ৰদান কৰা হয়। তাৰপিছত সভাপতিয়ে ভাষণ ৰখাৰ পিছত সভা ভংগ হয়। এনেদৰে খুব সুন্দৰভাৱে দিনটোৰ কাৰ্যসূচীসমূহ সমাপ্ত হয়। একেবাৰে শেষত পতাকাখন অৱনমন কৰা হয়। এনেদৰে সফলভাৱে কাকমাৰী মণ্ডল সমল কেন্দ্ৰৰ সৌজন্যত আৰু বৰভালুমাৰী নৱজ্যোতি প্ৰাথমিক বিদ্যালয়ৰ ব্যৱস্থাপনাত পতা ৰাইজৰ উৎসৱ 2024 সমাপ্ত হয়।
আৰম্ভ কৰোঁ 4 3 2 1 গো ও মোৰ আপোনাৰ দেশ ও মোৰ চিকুনি দেশ এখন ফুৰা এখন ফুৰা এখন মৰমৰ দেশ ও মোৰ ফুৰিয়া অসমৰ ফুৰিয়া পৃথিৱীৰ ক'তো বিচাৰি জনমটো নোপোৱা কৰিলেও পায় ও মোৰ কেনেকুৱা লাগিছে আজি আপোনাৰ অনুভৱ কওক আজি অনুভৱ সঁচাকৈ ভাল লগা এটা মানে বুজাব নোৱাৰা ক্লাষ্টাৰ ভিত্তিক ইমান ভাল এটা উৎসৱ পাতিছে শিক্ষাৰ বিষয়ত ল'ৰা ছোৱালী যাতে আগবাঢ়ি যায় শৈক্ষিক দিশত যাতে হয় সেই গতিকে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে সকলো ছাত্ৰ ছাত্ৰীয়ে নিজৰ প্ৰতিভা বিকশিত কৰা এখন মঞ্চ পাইছে সঁচাকৈ ভাল লাগিছে মোৰ অনুভৱো সঁচাকৈ মই খুব ভাল পাইছোঁ প্ৰত্যেকখন বিদ্যালয়ে ইয়াত অংশগ্ৰহণ কৰিছে অংশগ্ৰহণ কৰিছে প্ৰতিভা বিকাশৰ কাৰণে সুযোগ পাইছে যিটো মানে আমাৰ মানে পৰিচয় হৈছে আপোনালোকৰ কওক অনুভৱ কওক বাইদেউ ভাল লাগিছে অনুভৱ বুলি ক'ম আৰু ইমান সুন্দৰ ইয়াত প্ৰদৰ্শন সকলো ছাত্ৰ ছাত্ৰী তেওঁলোকৰ প্ৰদৰ্শন দেখি খুব ভাল লাগিছে আগুৱাই যাওক সকলো ছাত্ৰ ছাত্ৰী আগুৱাই যাওক আপোনাৰ নমস্কাৰ আজিতো ৰাজ্যৰ উৎসৱ 2024টো আপোনাৰ বিদ্যালয়তে অনুষ্ঠিত হ'ল আজি আপোনাৰ অনুভৱটো কওকচোন কেনেকুৱা ধৰণৰ অনুভৱ মানে ভালেই লাগিছে কাৰণ অনুষ্ঠান এনেকুৱা ডাঙৰ অনুষ্ঠান এটা স্কুলত হ'বলৈ পালে মনটো অকণ ভালেই লাগে তাতে যিটো অনুষ্ঠান আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাত জড়িত এটা অনুষ্ঠান এনেকুৱা অনুষ্ঠান মাজে সময়ে হৈ থাকিলে অঞ্চলৰ মানুহক বা আমাৰ ছাত্ৰ ছাত্ৰী হওক ইয়াৰ পৰা তেওঁলোকে অলপ সাহ পাব ভাল পাব আৰু এই এনেকুৱা অনুষ্ঠান ভৱিষ্যতলৈ আকৌ হ'ব লাগিব বুলি পেলাই মই আজি বহুত আনন্দ বোধ কৰিছোঁ আমাৰ যি ৰাইজৰ উৎসৱ অসম সমগ্ৰ শিক্ষা অনুষ্ঠানৰ যি নগাঁও জিলাৰ অন্তৰ্গত খাগুৰিজান শিক্ষাখণ্ডৰ জৰিয়তে আমাৰ বৰভালুকবাৰী নৱজ্যোতি প্ৰাথমিক বিদ্যালয়ত যি আমাৰ যে ৰাইজৰ উৎসৱ অনুষ্ঠিত হৈছে এই ৰাইজৰ উৎসৱত নিজকে অংশী কৰিবলৈ পাই মই ধন্য হৈছোঁ কাৰণ এই অনুষ্ঠান আমাৰ কাৰণে এইটো কাৰণেই প্ৰয়োজন এটা চতুৰ্ভুজ আকৃতিৰ হৈছে আমাৰ শিক্ষক শিক্ষাগুৰুসকল আছে আৰু লগতে ছাত্ৰ ছাত্ৰীসকল আছে অভিভাৱকসকল আছে আমি যি মেছেজ দিব বিচাৰিছোঁ সেই মেছেজটো আছে গতিকে এই চতুৰ্ভুজটো আজি পূৰ্ণাংগ হোৱাৰ দৰে অনুভৱ হৈছে মোৰ আৰু এই ক্ষেত্ৰত একেবাৰে ভূমিদাতাৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ স্থানীয় ৰাইজ বিভিন্ন জড়িত হৈ পৰিছে আমাৰ উচ্চ শিক্ষাৰ অধ্যক্ষসকল আহিছে মহাবিদ্যালয়ৰ অধ্যক্ষ আহিছে আৰু প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আহিছে মানে টপ টু বটম শিক্ষা বিভাগৰ সকলোবিলাক ইয়াত উপস্থিত হৈছে বিষয়াবৰ্গ আহিছে এই সকলোৰে উপস্থিতিৰে এটা সৰ্বাংগ সুন্দৰ অনুষ্ঠান হৈছে বুলি মোৰ অনুভৱ হৈছে মই অৱশ্যে ব্যক্তিগতভাৱে এই অনুষ্ঠানত অংশ ল'বলৈ পাই মই গৌৰৱ অনুভৱ কৰিছোঁ ৰাইজেও চাগে নিশ্চয় গৌৰৱ অনুভৱ কৰিব এনে অনুষ্ঠান সদায় হৈ থাকক অসম শিক্ষা বিভাগে এনেকুৱা অনুষ্ঠান পাতিবলৈ আমাকো উদ্বুদ্ধ কৰি থাকক আমি তাৰে কামনা কৰি সকলোলৈকে অংশগ্ৰহণ কৰাৰ বাবে ধন্যবাদ জনাইছোঁ ছাৰ আজিৰ দিনটো অনুভৱ আপোনাৰ মোৰ আজি খুবেই ভাল লাগিছে আমাৰ খাগুৰিজান শিক্ষাখণ্ডৰ কাকমাৰী মণ্ডল সমল কেন্দ্ৰৰ সৌজন্যত আৰু বৰভালুকবাৰী নৱজ্যোতি প্ৰাথমিক বিদ্যালয়ৰ ব্যৱস্থাপনাত দিনজোৰা কাৰ্যসূচী আমি খুব সফলভাৱে আজি উদযাপন কৰিলোঁ আৰু ৰাইজৰ খুব মানে আন্তৰিকতাৰে আমাৰ লগত সহযোগ কৰাৰ বাবে আমি ৰাইজকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ছাৰ বাইদেউসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰাতিপুৱা 6টা বজাৰ পৰা তেওঁলোকে আমাৰ লগত দেহে দেহে খাটি পেলাই আমাক যোনখিনি সহায় সহযোগ কৰিলে সেইবাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ